যদি মই 95 আৰু 96ক পূৰণ কৰোঁ তেন্তে 9120 মোক ওলাবলৈ এইটো 2 ছেকেণ্ডো সময় নালাগে কেনেকৈ সো ওয়েলকাম টু মাই ইউটিউব চেনেল আপোনালোকে পূৰণৰ ট্ৰিক্সবিলাক মই শিকাম অতি সোনকালে 2 ছেকেণ্ডো নালাগে এই পূৰণৰ ট্ৰিক্সবিলাক কেনেকৈ শিকি পাব সো আপোনালোকে পূৰণৰ ট্ৰিক্স শিকিবলৈ হ'লে এই ভিডিঅ'টো লাষ্টলৈকে চাব এতিয়া চাওক 95 আৰু 96 পূৰণ কৰিলে 9120 হয় আপোনাৰ ক্যালকুলেটৰ মাৰিবলৈ হ'লে আপোনাক ল'ব 2 পৰা 3 ছেকেণ্ড কিন্তু আপুনি তাতকৈ আগত ফটাফটকৈ স্পীডকৈ পূৰণ কৰিব পাৰিব কৰিব লাগে কি আপুনি লিখক এই সাইডৰ 95 এক সাইডৰ লিখক 96 এতিয়া চাওক 95 টু 100 কৈ কিমান কম 95 টু 100 কৈ 5 কম -5 বুলি লিখক আৰু 96 টু 100 কৈ 4 কম চাওক এতিয়া এটা কাম কৰক মাল্টিপ্লিকেশ্যন চাওক ক্ৰছটো চাওক 95 মানে 4 টু 95 পৰা মাইনাস কৰক কিমান হ'ব 91 হ'ব নাই মানে দুই সাইডৰ পৰা এক সাইডে মাইনাস কৰি লব 91 আৰু এই দুটাটো পূৰণ কৰি লওক 5 4 গুণ 20 ওলাই গ'ল आंसर আন এটা চাওক আন এটা দেখাই দি আছো 93 আৰু 96 এইটোটো চাওক 93 আৰু 96 পূৰণ কৰিলে কিমান হ'ব 100 কৈ কিমান কম 7 কম এইটো কিমান কম 4 কম সো ইয়াক কি কৰিব লাগিব 93 - 4 কিমান হ'ব 89 লিখক প্ৰথমে 89 তাৰপিছত এইটো দুটা পূৰণ কৰক 7 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 28 আহিছে আৰু এটা ট্ৰাই কৰি চাওঁ এইটো হ'ব 89 লিখিটো আৰু 91 এই দুটা পূৰণ কৰিলে কিমান ওলাব এইটো হৈছে 100 কৈ 11 কম এইটো হৈছে 9 কম সো কি কৰিব লাগিব এইটো দুটা মাইনাস কৰিলে কিমান হ'ব 81 হ'ব আৰু এইটো হ'লে 99 ওলাইছে আৰু এটা চাওক সকলো সংখ্যাবোৰ আপুনি 100ৰ ওচৰত ল'ব মানে দূৰত ল'লে অলপ টান হ'ব ওচৰত ল'লে সহজ হ'ব আৰু এটা লক চাওক 98 আৰু 95 পূৰণ কৰিলে কি হ'ব এইটো 100 কৈ 2 কম এইটো 100 কৈ 5 কম সো কি কৰিব লাগিব আপুনি ইয়াৰ পৰা এইটো 2 কমালে কিমান হ'ব 93 হ'ব আৰু এই দুটা পূৰণ কৰিলে কিমান হ'ব এই দুটা পূৰণ কৰিলে 10 হ'ব ওলাই গ'ল সো আপোনালোক যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক কৰিব নাপাহৰিব আৰু আমি অহা ট্ৰিক্সত তিনিটা সংখ্যা যেনেকৈ 102 আৰু 105 পূৰণ কৰিলে কিমান হ'ব এই ট্ৰিকটো শিকিম সো অহা ভিডিঅ'ত এই তিনিটা সংখ্যা পূৰণ কৰিলে কিমান হ'ব সেই ট্ৰিক্সটো শিকাম সো এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব